হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো থাম্বনেইলখন দেখা পাই কিনে গমে পাইছে। তো মই আজি গৈ আছোঁ গুৱাহাটী নতুনকৈ যিখন পাৰ্ক উদ্বোধনী কৰিছে অমৃত উদ্যান বুলি। তোমাৰ তাতে গৈ আছোঁ। গৈ মোৰ লগত আৰু এজন যাব চিন্ময়, একেলগে যাম। তো আহিলে ই বাইকত বহিলে চিন্ময়, দুয়ো একেলগে যাই আছোঁ এতিয়া অমৃত উদ্যানত। গাইজ, আমি আহিলোঁ কৰি ভাবিছোঁ গৰম লাগিছে, সেইকাৰণে অলপ কুঁহিয়াৰ অলপ খাই লওঁ। তো গাইজ, মই পল্টন বজাৰ ছাইডৰ পৰা আহিছোঁ তো এতিয়া গণেশগুৰি ব্ৰিজ পাইছোঁ। গণেশগুৰি ব্ৰিজৰ পৰা আপুনি লেফ্ট টাৰ্ণ ল'ব লাগিব। লেফ্ট টাৰ্ণ লৈ বিশাল মাৰ্কেটখন পাৰ হৈ লেফ্ট ছাইড ঘূৰিলে আপোনালোকে হেঙেৰাবাৰী যোৱা ৰাস্তাটো পাব। আকৌ যদি বেলতলা ছাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকৰ ব্ৰিজৰ তলেদি ৰাইট টাৰ্ণ লৈ আপুনি আকৌ লেফ্ট ল'ব লাগিব। তেতিয়া আপোনাৰ হেঙেৰাবাৰীত যিখন অমৃত উদ্যান আছে সেইখন পাই যাব। তো ফাইনেলি আমিও আহি পাই গ'লোঁ অমৃত উদ্যান। তো হেল্ল' গাইজ, তো আহিছিলোঁ অমৃত উদ্যানখন চাবৰ কাৰণে। তো আপোনাৰ অমৃত উদ্যানখন সিদিনাখনে ঘোষণা কৰিলে যদিও অমৃত উদ্যানখন মানে 1 তাৰিখৰ পৰাহে খোলা দিব। তো ইয়াতে সোমোৱাৰ পাৰ্মিশ্যনটো এতিয়াও দিয়া নাই। ইয়াতে চিকিউৰিটি দাদা এজন আছিলে, দাদাক সুধিলোঁ দাদা কৈছে কি 1 তাৰিখে খোলা দিব। কোনোবা যদি আহিব বিচাৰিছে এইকেইদিন আহিব নালাগে, 1 তাৰিখৰ পিছত আহিলে হ'ল। তাতে কিবা এটা কৈ দিয়ক, কোনোবা যদি আহিব ভাল পাৰ্ক এইখন। পাৰ্কখন গুৱাহাটীৰ ভিতৰতে ভাল বুলি কওঁ আৰু, গতিকে আহিব আপোনালোকে চাওক। তো ময়ো আহিলোঁ, দাদাক ৰিকুৱেষ্ট কৰিলোঁ, বহুত দূৰৰ পৰা আহিলোঁ। তো ভিতৰত সোমোৱা পাৰ্মিশ্যন নাই, মই অলপ বাহিৰৰ পৰা অকণমান দেখাই আছোঁ আপোনালোকক। আপোনালোকে দেখা পাইছে এইখন লেফ্ট ছাইডে DC অফিচ হয় নতুনকৈ বনোৱা, আৰু তাৰ ওচৰতে লাগি আছে এইখন উদ্যান। এইখন উদ্যানৰ নাম ৰখা হৈছে অমৃত উদ্যান। ৭৫ বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই উদ্যানখনৰ নাম ৰখা হৈছে অমৃত উদ্যান। মেইন গেটটো হ'ব এইটোৱে, ইয়াতে চিকিউৰিটি থাকিব। আপুনি এনেকৈ এইফালে গেটটোদি সোমাই আহি পেলাই ইয়াতে কাউণ্টাৰ আছে, টিকেট কাউণ্টাৰ। তো বৰ্তমান আজি নাই বাৰু, এতিয়া আপুনি টিকেট ল'ব লাগিব ভিতৰত সোমাবৰ কাৰণে। ইয়াৰ পৰা টিকেট লৈ আপুনি, আৰু টিকেটৰ এজনৰ প্ৰাইচ 50 টকাকৈ হ'ব। এয়া ভিতৰত সোমোৱা ৰাস্তা। তো বৰ্তমান লক কৰি ৰাখিছে। মেইন গেটটোৰ পৰা সোমোৱাৰ লগে লগে আপোনালোকৰ চকুত পৰিব উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা আন্দোলনৰ সময়ত যিবিলাকে আমাৰ দেশখনক বচাবৰ কাৰণে আন্দোলন কৰিছিলে, তাৰ ওপৰত ইয়াতে প্ৰতিমূৰ্তিবিলাক ইয়াতে ধুনীয়াকৈ বনাই ৰাখিছে। এইবিলাক ধুনীয়াকৈ চাব পাৰিব। তো ভিতৰৰ ফালে ভাল চাবলগীয়া আছিলে, কিন্তু যোৱা পাৰ্মিশ্যন নাই যিহেতুকে দেখুৱাব নোৱাৰিলোঁ। আহক আপোনালোকৰ এটা সুন্দৰ পৰিৱেশৰ মাজত, সেউজীয়া পৰিৱেশৰ মাজত আপোনালোকে কিছু সময় অতিবাহিত কৰিব পাৰিব। 14 বিঘা মাটিত এই 14 কোটি 82 লাখ টকাৰে এই উদ্যানখন নিৰ্মিত কৰিছে। আহক আপোনালোকে এই উদ্যানখনলৈকে, উদ্যানখন চাওক আহি। আপোনাৰ 23/8/2022 তাৰিখে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে তেখেতে এখন উদ্বোধনী কৰিছিলে। তো উদ্বোধনী কৰিছে যদিও ভিতৰত বহুত লাইটিঙৰ কাম বাকী থকা বুলি ক'লে। 1 তাৰিখৰ পৰা গোটেইখিনি ক্লিয়াৰ হ'ব কাম। তো 1 তাৰিখৰ পৰা আপোনালোকে আহক, ইয়াতে আহি পেলাই গোটেই ধুনীয়া ইয়াৰে যিটো দৃশ্য হয় চাওক। গুৱাহাটীৰ ভিতৰত আটাইতকৈ ভাল এখন উদ্যান বুলি কৈছে অমৃত উদ্যানখন। তো মই ভাবিছিলোঁ খুলিছিলে, বাট খোলা নাই। দুখিত, বহুত দূৰৰ পৰা আহিলে ফিৰিব লগা হ'লেও। তথাপিও কি ইয়াৰ দাদাজনে আমাক পাৰ্মিশ্যন দিলে অকণমান বাহিৰৰ পৰা হ'লেও কৰিবৰ কাৰণে। আপোনালোকে আহিব ইয়াত, কিন্তু ৰাতিৰ দৃশ্যটো চাই ভাল লাগিব, কাৰণ ৰাতি ইয়াতে আপোনাৰ লাইটিংটো ধুনীয়াকৈ বনাইছে। লাইটিং আছে, মিউজিক আছে। এইবিলাক যিমানখিনি মোৰ পিছফালে গছ দেখা পাইছে বহুত পুৰণা গছ হয়, সংৰক্ষণ কৰি ৰাখিব বিচাৰিছে, ভালকৈ ৰাখিব বিচাৰিছে। বৰ্তমান গুৱাহাটীখনত ইমানে জনসংখ্যা বাঢ়ি গৈছে, গছ সেনেকুৱা নাই বা চাহ পাবলৈ হেৰি নাই। তো এইখিনি আপোনাৰ গোটেইখিনি গছ বহুত পুৰণা গছ হয়, হেমন্ত মামাই ভালকৈ সংৰক্ষণ কৰিছে। তো মামা, আপোনাক বহুত ধন্যবাদ। আগলৈকে আমাৰ অসমখন আৰু ভাল কৰি যাওক, আৰু ধুনীয়া কৰি যাওক, গুৱাহাটীখন আৰু ধুনীয়া হওক তাৰে কামনা কৰিলোঁ। কাৰণ বাহিৰৰ পৰ্যটক আহি যাতে আমাৰ গুৱাহাটীখন চাবলৈ আহে। তো এইখিনি আৰু লগত আছে মোৰ চিন্ময় নাথ, তো মোৰ লগতে আহিছে বাৰু। তো ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা এই পাৰ্কখন পাব্লিছ কৰাই দিব। তো আপোনালোকে আহিব পাৰ্কখনলৈকে, ধুনীয়া হয়। ল'ৰা ছোৱালীকো লৈ আহিব, বহুত শিকিব লগা কথাও আছে ভিতৰত। তো আজি যিহেতুকে ভিতৰত সোমাব নোৱাৰিলোঁ, তো আজি ইয়াৰ পৰাই ভিডিঅ'টো শেষে কৰিম। তো এই দাদাজন আছে, দাদাজনে ভিতৰত সোমোৱা পাৰ্মিশ্যন নাই যিহেতুকে বাহিৰৰ পৰাই অকণমান ক্লিপ ল'ব দিলে। তো দাদা ধন্যবাদ। কি ক'ব ৰাইজৰ পিছত? আপোনালোক আহক, চাওকহি। বহুত ধুনীয়া পাৰ্ক বনাইছে। গতিকে বিশেষকৈ অন্য একো নাই। হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি কৰিলে, ধৰক পুৰণা গছবিলাক সংৰক্ষণ কৰিছে, তাৰ বাবে তেওঁলৈ আমি কথা জ্ঞাপন কৰিছোঁ। তো মামাক মোৰ ফালৰ পৰা ধন্যবাদ দিলোঁ, এইখন পাৰ্ক যাতে তেখেতে ধুনীয়াকৈ বনাইছে। তো আপোনালোকে আহিব, পাৰ্কখন চাব। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক, শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ চেনেলটো চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।